আসসালামু আলাইকুম রহমতুল্লাহি বাৰাকাতুহ। দোস্ত, আজি আমি শিকিম যে খোৱাৰ প্ৰথম, মাজত আৰু শেষত কি দুৱাৰ পঢ়িব লাগে। খোৱাৰ প্ৰথম দুৱাটো হ'ল, যেতিয়া খোৱাটো আপোনাৰ আগত আহিব তেতিয়া এই দুৱাটো পঢ়িব, আল্লাহুম্মা বাৰিক লানা ফিমা ৰাজাকতানা ৱাকিনা আযাবান নাৰ। আল্লাহুম্মা বাৰিক লানা ফিমা ৰাজাকতানা ৱাকিনা আযাবান নাৰ। আৰু যেতিয়া আপুনি খোৱাটো ষ্টাৰ্ট কৰিব, প্ৰথম ষ্টাৰ্ট কৰাৰ 1 নম্বৰ দুৱাটো হ'ল বিছমিল্লাহ। আৰু খোৱাৰ আগৰ 2য় নম্বৰ দুৱাটো হ'ল বিছমিল্লাহি ৱা বাৰাকাতিল্লাহ। আৰু আপুনি খোৱাৰ মাজে মাজে এই দুৱাটো পঢ়িব, বিছমিল্লাহি আউৱালাহু ৱা আখিৰাহ। বিছমিল্লাহি আউৱালাহু ৱা আখিৰাহ। আৰু যেতিয়া আপোনাৰ খোৱা শেষ হ'ব, খোৱা শেষ হোৱাৰ পিছৰ দুৱাটো হ'ল, আলহামদুলিল্লাহিল্লাযী আত'আমানা ৱা সাকানা ৱা জাআলানা মুছলিমিন। খাই শেষ কৰি এই দুৱাটো পঢ়িব, আলহামদুলিল্লাহিল্লাযী আত'আমানা ৱা সাকানা ৱা জাআলানা মুছলিমিন।